হাই বন্ধু বান্ধৱসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে চাগে। আজি মই লৈ আহিছোঁ আপোনালোকৰ পটলৰ কাৰী। এয়া প্ৰথমতে পটলকেইটা ধুনীয়াকৈ চুচি টুকুৰা টুকুৰকৈ কাটি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এয়া মিক্সি মাটিত বিলাহী আৰু কেইটামান বগা সৰিয়হ, নহৰু, আদা, কেঁচা জলকীয়া দুটা দি ধুনীয়াকৈ মই পেষ্ট বনাই ল'লোঁ। যদি আপোনালোকে জ্বলা সৰহকৈ খায় দুটামান জলকীয়া সৰহকৈও দিব পাৰিব। ফাৰ্ষ্টে মই অলপ কেৰাহীত তেল দি পটলখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া পটলখিনি ফ্ৰাই কৰা হৈ গ'ল, কাঢ়ি দিলোঁ। বাচি থকা তেলত অলপমান পিঁয়াজ দি দিলোঁ। দি পিঁয়াজখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকেও ভাজি ল'ব। এয়া ভাজি হৈ গৈছে। ইয়াত এটা তেজপাত দি দিছোঁ। তেজপাত দি ধুনীয়াকৈ ভাজি ল'ম অলপ, যাতে পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ যায়। হোৱাৰ লগে লগে মই ইয়াত সৰিয়হ আৰু আদা নহৰু বনাই থোৱা পেষ্টখিনি ঢালি দিম। ইয়াত ঢালি দিলোঁ। তাৰপিছত অলপমান ভাজি ল'ম ধুনীয়াকৈ। ভাজি লৈ ইয়াতে হালধি, নিমখ, জলকীয়া গুড়ি দি দিম। অলপমান গৰম মছলাও দি দিম, আপোনালোকেও দিব পাৰিব। দি ধুনীয়াকৈ ভাজি থাকিম যাতে মছলাটোৰ পানীটো শুহি যায়। শুহি যোৱাৰ লগে লগে ভাজি থোৱা পটলখিনি ইয়াত ঢালি দিম। এতিয়া পটলখিনি অলপ ধুনীয়াকৈ লৰাই দিম, যাতে সৰিয়হখিনিৰ লগত পটলখিনি মিলি যায়। তাৰপিছত 2-3 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াতে অলপ পানী দি দিম। আজি আমাৰ পটলৰ কাৰী হৈ গ'ল ৰেডি। দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো, খাবলৈও বৰ সোৱাদ লগা হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন এদিন ৰেচিপিটো, আৰু কমেণ্ট কৰি জনাবচোন কেনে পালে এই ভিডিঅ'টো, ভাল লাগিল নে নাই। আজিলৈ মই আহোঁ, নমস্কাৰ।